সাবধান, ভয়ংকৰ। আপুনি মুৰ্গীৰ মাংস খায় নেকি? তেন্তে আপুনিও হওক সাৱধান। মুৰ্গীৰ মাংস খোৱাৰ পিছত ভুলতো নাখাব এইসমূহ খাদ্য, যি খাদ্যই হ'ব পাৰে আপোনাৰ ভয়ংকৰ বিপদ। চিকিৎসকৰ মতে ইয়াৰ ফলত হজম আৰু ছাল সম্পৰ্কীয় সমস্যা হ'ব পাৰে। চিকেন কম বেছি আমি সকলোৱে খাওঁ, কিন্তু চিকেনৰ পিছত কিছুমান খাদ্য আছে যিবোৰ খালে আমাৰ খুব সমস্যা হ'ব পাৰে। জানি লওক সেই বিষয়ে। উত্তৰাখণ্ডৰ হলদৱানীৰ বাসিন্দা জ্যেষ্ঠ আয়ুৰ্বেদ চিকিৎসক বিনয় খুল্লাৰে কয় যে আয়ুৰ্বেদে নিমখযুক্ত খাদ্যৰ লগতে গাখীৰৰ খাদ্য গ্ৰহণৰ ধাৰণাটো একেবাৰে সমৰ্থন নকৰে, বিশেষকৈ যেতিয়া আপুনি আমিষ খাদ্য খাইছে। আয়ুৰ্বেদত নিৰ্দিষ্ট কিছুমান খাদ্য একেলগে বা লগে লগে খোৱা কঠোৰভাৱে নিষিদ্ধ। এইবোৰক খাদ্য বিৰোধী বুলি ধৰা হয়। এয়া খালে হজম আৰু ছাল সংক্ৰান্তীয় মাৰাত্মক ৰোগ হ'ব পাৰে। বিনয় খুল্লাৰে কয়, গাখীৰ খোৱাৰ সময়ত বা 2-3 ঘণ্টাৰ ভিতৰত মাংস আৰু মাছৰ পৰা দূৰত থাকিব লাগে। মাছ, মুৰ্গী আৰু যিকোনো ধৰণৰ মাংস খোৱাৰ পিছত গাখীৰ খালে বদহজম আৰু পেটৰ সমস্যা হয়। গাখীৰৰ হজম প্ৰক্ৰিয়া মুৰ্গীৰ মাংসৰ হজম প্ৰক্ৰিয়াতকৈ পৃথক। এই দুয়োটা খাদ্যতে কেচিন নামৰ এক প্ৰটিন থাকে, যাৰ ফলত এই দুয়োটা খাদ্য একেলগে খালে হজম শক্তি প্ৰভাৱিত হয়।